আৰু শুনক এই যে ফ্লাইঅভাৰ কণ্ট্ৰেক্টটো তাতে মোৰ টেণ্ডাৰখনো আছে আৰে কামটো মই পাম নে নাই কি কুশলে বহুত পলিটিক্স কৰি আছে সিহে কি কামটো পোৱাটো খাটাং ঠিক আছে আপুনি ফোন ৰাখক তাৰ ব্যৱস্থা মই নিজে কৰি আছোঁ আৰে ৰাখক না এই কোন আছে আব্দুল কসাইক মাত চোৱা মই তোমাক কৈ আছোঁ এইবোৰ নীতি নিয়মৰ কথা চিন্তা কৰিবলৈ গ'লে আমাৰ কোনো কামেই আগবাঢ়ি নাযাব গতিকে মই তোমাক যি ধৰণে কামবোৰ কৰিব কৈছোঁ সেইমতে কামবোৰ কৰি যোৱা বেলেগ কথা পৰাৰ কোনো প্ৰয়োজন নাই আৰে মই আছোঁ না আসসালামু আলাইকুম আনন্দ ভাই ওয়ালাইকুম সালাম আব্দুল ঠিক আছে তুমি কৈ থাকা আর কি হালাল কৰিব লাগে কওক মাংস কালা দাব পৰা ধৰাই আনিছোঁ এইটোৱে ভাল লাগে আব্দুল তোক মই যেতিয়াই বিচাৰোঁ তই সেই মোৰ সন্মুখত হাজিৰ হৈ যাওঁ হাজিৰটো হ'ব লাগিব আনন্দ ভাই গেঙৰ ইমানকেইটা ল'ৰাক চলাই থাকিব লাগে সিহঁতক নাস্তা পানী দি থাকিব লাগে কাম নকৰিলে চলিব কেনেকৈ আৰে তোৰ যদি ইমান অসুবিধাই হৈ আছে তেনেহ'লে গেঙৰ পৰা 4-5টা ল'ৰাক উলিয়াই দে নাই 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 ভাই ডিলটো অনা মানে সৰু থাকোঁতে সিহঁতে বহুত দূৰৰ পৰা তুলি আনিলে কোনোবাটো ফুটপাথৰ পৰা কোনোবাটো ৰেল ষ্টেচনৰ পৰা সিহঁতক চলাবৰ কাৰণেই এই বেয়া ধান্দাবোৰত এণ্ট্ৰি মাৰি দিলোঁ এই ধান্দাৰ পৰা যিমান পইচা ইনকাম হয় চব সিহঁতৰ মাজত বিলাই দিওঁ ইনশাআল্লাহ মাংস দোকানখনৰ পৰা মোৰ যি ইনকাম হয় মোৰ চলিবলৈ কাফি কুশল ঠিকাদাৰ মোক বৰকৈ দিগদাৰি দি থকা ঠিকাদাৰ চাফা কৰিব লাগে চাফা এতিয়াতে কৰিব নালাগে এতিয়া কেৱল তই ভয় খোৱা ভয় তেনেহ'লে মই যোৱাৰ দৰকাৰ নাই এই ডিব্ৰুগড়লৈ হ'ব দাম কক দাম খালাছ এই হয় না